হেল্ল' সকলোকে নমস্কাৰ জনাইছোঁ আৰু আজি ইয়াকতে গৈ আছোঁ ভিডিঅ'টোত মানে ৰাতিপুৱাই একচুৱেলি গৈ আছিলোঁ এটা শ্বুটিঙত উৰিয়া ছং আৰু উৰিষ্যাৰে ইউনিট হয় মেকআপ আৰ্টিষ্ট ইয়াৰ বাকী কেমেৰা টেকনিচিয়ানখিনি ইয়াৰ আৰু হিৰো হিৰইন ডাইৰেক্টৰ চব উৰিষ্যাৰ হয় গতিকে তালৈ গৈ আছিলোঁ আৰু সেইদিনা মোৰ খুব বিজি চিডিউল আছিলে আৰু এটা জীৱনত নকৰা কাম কৰিছোঁ গতিকে ভিডিঅ'টো চালে গম পাব কি কাম কৰিছোঁ মৰ্ণিং গৈ আছোঁ শ্বুটিঙলৈ খুব ভাল লগা এটা মানে দিন আৰু এয়া গৈ আমি পাইছোঁগৈ পাঞ্জাবাৰীত এইটো এখন হোটেল আছিলে তাতে আমাক মেকআপৰ কাৰণে ৰ'ব দিছিলে হিৰো হিৰইনক মেকআপ তাতেই দিছিলোঁ গতিকে ৰুমটো দেখুৱাই দিছোঁ আমি হোটেল গৈ পাইছিলোঁগৈ মেকআপ কৰা নাই আৰু আমি গৈ পাইছিলোঁগৈ গতিকে ভয় লাগি আছে এয়া উৰিষ্যাৰ হিৰইন সৰু ছোৱালী খুব ভাল খুব ধুনীয়া কৰিছে ডান্স খুব ধুনীয়া কৰিছে আৰু লগ পাই খুব বেছি ভাল লাগিল খুব বেছি ধুনীয়া ব্যৱহাৰ আৰু খুব মানে ফ্ৰেণ্ডলি মোৰ লগত কথা বতৰা হৈছিলে বিৰাট ভাল লাগিছিলে জাষ্ট বেছ আৰম্ভ কৰিছোঁ তাৰপিছত গেটআপটো গম পাব আৰু নকৰা কাম এটা কৰিছোঁ জীৱনত সেইটোও গম পাব দেখিব মই ভয়ে কেনেকৈ কৰিলোঁ কামটো আৰু ইমানটো সন্মান দিয়াৰ বাবেও ধন্যবাদ জনাইছোঁ তেখেতলোকক এয়া আমি অলপ মেকআপ দি পেলাই ব্ৰেকফাষ্ট কৰিবলৈ আহিছিলোঁ তাতে থকা মানে য'ত আমি আছিলোঁ তাতে ব্ৰেকফাষ্টটো কৰিছিলোঁ এয়া ব্ৰেকফাষ্টৰ মুহূৰ্ত অকণমান দেখাই দিছোঁ খুব ধুনীয়াকৈ ব্ৰেকফাষ্ট খালোঁ আমি তাৰপৰা আহি আকৌ মেকআপ ষ্টাৰ্ট কৰিলোঁ এয়া মেকআপ কৰি আছোঁ আৰু ইমানেই বেছি ফ্ৰেণ্ডলি কথা পাতি আছোঁ তেওঁলোকৰ লগত ইমান ভাল লাগিছে খুব ভাল লগা আৰু এয়া গোটেই মেকআপ খুলি লৈছোঁ গোটেই কি বা কয় কি বা ভাবে এনেকৈ ভয় খাই আছিলোঁ ফাৰ্ষ্ট লগ পাইছোঁ বেছ হৈ গ'ল আই মেকআপ হৈ গ'ল তাৰপিছত এয়া লিপষ্টিক লগাবলৈ লাইনিং কৰি আছোঁ লিপ লাইনাৰ দি আউটলাইনটো আৰু ইমান বেছি ধুনীয়া লাগি গ'ল হিৰইনগৰাকী যিটো প্ৰথমত লুক আছিলে টোটেলি চেঞ্জ হৈ গ'ল মানে একদম সৰু ছোৱালীজনী আছিলে দেখিছেই মেকআপ কৰি থাকোঁতে এতিয়া হেয়াৰ হৈ গৈছে তাৰপিছত কষ্টিউম হ'ব দেখিব গেটআপটো কেনেকুৱা লাগিছে আপোনালোকে জনাব আৰু মানে এটা ভাল লগা দিন আৰু মোৰ এতিয়া ভিডিঅ'টো চাই থাকিলে আপোনালোকে গম পাব কিয় ভাল লগা বুলি কৈ আছোঁ জীৱনত নকৰা কাম কি কৰিবলৈ গৈ আছোঁ সেইটো আপোনালোকক জনাই আছোঁ দেখিব ভিডিঅ'টো চাই থাকিলে একচুৱেলি ভবা নাছিলোঁ তাত মানে যোৱাৰ লগে লগে মোকে দিলে দায়িত্বটো কি দায়িত্ব পালন কৰিলোঁ আৰু কেনেকৈ পালন কৰিলোঁ নাজানো আজিলৈকে কেতিয়াও কৰি পোৱা নাই সেই কামটো কিন্তু কৰিবলগীয়া হ'ল কৰিলোঁ ভালো লাগিলে আৰু এয়া গেটআপটো হৈ গ'ল সম্পূৰ্ণ কেনেকুৱা লাগিছে খুব ধুনীয়া কষ্টিউম আৰু খুব ধুনীয়া ছোৱালীগৰাকী হিৰইনজনীও গতিকে আপোনালোকে কেনেকুৱা পাইছে মেকআপ হেয়াৰ ষ্টাইল আই মেকআপ আৰু কষ্টিউমটো ধুনীয়াই এতিয়া মই কৰাখিনি কেনেকুৱা পাইছে আপোনালোকে জনাব আৰু কিমান চেঞ্জ হৈ গ'ল চাওক তাই প্ৰথমত কেনেকুৱা আছিলে আৰু মেকআপ কৰাৰ পিছত কিমান চেঞ্জ হৈ গ'ল গতিকে সেয়া গোটেই ছেটটো দেখাইছোঁ বিৰাট ধুনীয়া ছেটআপ কৰিছিলে গোটেই আৰ্ট ডাইৰেকশ্যন বিৰাট ধুনীয়া আছিলে মানে আৰু গোটেই হলটো মানে বিৰাট ধুনীয়াকৈ সজাইছিলে গতিকে আমি গৈ পাই অলপ এয়া ছেটৰ ভিডিঅ' মই কৰি ৰাখিছিলোঁ সেয়া আপোনালোকলৈ আগবঢ়াই দিছোঁ তাৰপিছতে আৰম্ভ হ'ব শ্বুটিং সেয়া হিৰইনগৰাকীৰ মাকে ধূপ জ্বলাইছে ময়ো তাতে আছিলোঁ মোকো ৰ'ব দিলে সেইখিনি জেগাতে আৰু সেয়া পিছফালে সেইজন ডাইৰেক্টৰ যিজনে কোৰিঅ'গ্ৰাফী কৰিছে উৰিষ্যাৰে হয় তেখেতো মই অকণমান হেল্প কৰি দিছোঁ চাকি গছ জ্বলোৱাটো যিহেতু মোকো কৈছে অকণমান আগবাঢ়ি দিবলৈ সেইকাৰণে মই আগবাঢ়িছোঁ আৰু জীৱনত নকৰা কাম এটা কৰিবলৈ যে দায়িত্বটো দিলে মোক সেইকাৰণে বিৰাটেই ভয় খাই আছিলোঁ ভালো লাগিছে ভয়ো খাইছোঁ আৰু অসমততো মোক কোনো তেনেকুৱা এটা দায়িত্ব দিয়া নাই গতিকে উৰিষ্যাৰ তেখেতলোকে মোক সেই দায়িত্বটো অৰ্পণ কৰিবলৈ ক'লে আৰু ময়ো হ'ব বুলি ক'লোঁ আৰু ভয়ে কেতিয়াও কৰি পোৱা নাই বুলি কৈছোঁ তেখেতলোকক গতিকে সেইকণ সন্মান দিয়াৰ বাবে মই মানে নিজে ধন্য মানিছোঁ যে মোকো আজি এনেকৈ এটা দায়িত্ব দিছে বহুত ভয় লগা এটা দায়িত্ব দিছে মই ভয়ো খাইছোঁ গতিকে চাওকচোন কিনো ভয় লগা দায়িত্ব দিছে মোক বাৰু ভিডিঅ'টো চাই থাকিলে আপোনালোকে গম পাই গৈ থাকিব
গতিকে এয়া দেখিছেনে মই কি কৰিবলৈ লৈছোঁ জীৱনত নকৰা কাম এটা কৰিবলৈ গৈছোঁ সেইটো হৈছে নাৰিকল ভাঙিবলৈ দিছে আৰু কেতিয়াও কৰি পোৱা নাই মানে এনেকৈ শ্বুটিং মুহূৰ্তৰ সময়ত মই কৰা নাই একচুৱেলি আৰু তেখেতলোকে মোক কিয় আগবঢ়াই দিলে মই সেইটোও নাজানো এয়া নাৰিকল ভাঙিছোঁ কিন্তু একেবাৰতে ভাগিছে দেই এয়া পানীখিনি ছটিয়াই দিছোঁ চবকে দিব লাগে যে আনে দিয়া দেখিছোঁ মই কেতিয়াও কৰি পোৱা নাছিলোঁ গতিকে আজি ভিডিঅ'টো ইমানেই মই শ্বুটিঙৰ ভিডিঅ' দিম বাৰু কেনেকুৱা পালে জনাব থেংক ইউ